দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, তাকেই যেন প্ৰমাণ কৰি দেখুৱালে শৃংগনা কলিতাই। সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্গৰ পৰীক্ষাৰ ফলাফলত জুয়ে পৰা সোণ হৈ জিলিকি উঠিছে নলবাৰীৰ শৃংগনা কলিতা। দৰিদ্ৰতায়ো শিক্ষাৰ ক্ষেত্ৰত গ্ৰাস কৰিব নোৱাৰা শৃংগনাৰ কাহিনী আপোনালোকক জনাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। প্ৰথমে এই ঘৰটোলৈ মন কৰক। এয়া হৈছে নলবাৰীৰ এলেংগিডালত অৱস্থিত শৃংগনা কলিতাৰ বাসগৃহ। ঘৰৰ বেৰৰ ফাকেৰে নিশা আকাশৰ তৰা গণিব পাৰি। বৰষুণৰ সময়ত বৰষুণৰ পানীও পৰে ঘৰৰ ভিতৰত। এই পৰিৱেশতেই অধ্যয়ন অব্যাহত ৰাখি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্গৰ পৰীক্ষাৰ ফলাফলত ৮০% নম্বৰ লাভ কৰি জিলিকি উঠিছে শৃংগনা কলিতাই। এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ মেধাৱী শৃংগনাই ক'ত আৰু কেনে অৱস্থাত কৰিছিল অধ্যয়ন। অধ্যয়নৰ বাবে নাই কোনো পঢ়া টেবুল। সচৰাচৰ আমি চাহ দিবলৈ ব্যৱহাৰ কৰা সৰু কাঠৰ টেবুল এখন আছে শৃংগনাৰ ঘৰত। এই টেবুলখনতেই পঢ়া শুনা কৰে শৃংগনাই। পঢ়াৰ যিহেতু সকলোৰে কপালত নাথাকে চববিলাক বস্তু, কিন্তু মা দেউতাই বহুত উৎসাহিত কৰিছিল আৰু যিয়ে নহওক পঢ়িবতো লাগিবই, আৰু ছাৰ বাইদেউসকলে বহুত উৎসাহিত কৰিছিল। সেইকাৰণে সেইটো পিছ পেলাই আৰু জন্ত ছাৰেও কৈছিল অভাৱটো ডাঙৰ নহয়, যিয়ে নহওক তোমাৰ পিছত ভাল হ'ব, সেইবিলাক কথা আগত ৰাখিয়ে মই পঢ়িছিলোঁ। এই দৃশ্য দেখি আপোনাৰো মন সেমেকি উঠিব। আপোনাৰো জীৱনক লৈ যদি কোনো আক্ষেপ আছিল সেয়াও নিশ্চয়কৈ নাইকিয়া হৈ যাব। নলবাৰী বেডষ্টাৰ একাডেমীৰ ছাত্ৰী শৃংগনাৰ সাফল্যত আনন্দত আত্মহাৰা হৈ পৰিছে পৰিয়ালবৰ্গ। মই নথৈ আনন্দিত, মই একো ক'ব লগা হেৰি নাই। মই ছাৰহঁতক এইটোৱে কওঁ যে এনেকুৱা আৰু ল'ৰা ছোৱালী আনি যাতে দুখীয়া ঘৰত তেখেতসকলে এটা সুনাম মাক গঢ়াই দিয়ে, মাক দেউতাকৰ মনত আনন্দ দিয়ে, এইখিনিয়ে মোৰ ক'বলগীয়া। আপুনিও শৃংগনাক শুভেচ্ছা জ্ঞাপন কৰক, তাই যাতে জীৱনটোত সফল হ'ব পাৰে। মেধাৱী শৃংগনায়ো মনত বহু সপোন পুহি ৰাখিছে। তাইৰ সপোনে যেন পূৰ্ণতা লাভ কৰে, আমাৰ ফালৰ পৰা সেয়াই কামনা কৰিলোঁ।